মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম টু পূজাছ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' আপলোড দিব ওলাইছোঁ। ভাবিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু নতুন এটা ৰাস্তাৰ বিষয়ে জানিবলৈ পাই অতি আনন্দিত হ'ব। আজি মই যাব ওলাইছোঁ পল্টন বজাৰ, কিন্তু মালিগাঁৱৰ যোনটো ট্ৰেফিক জাম, আপোনালোকে সকলোৱেতো জানে যে মালিগাঁৱৰ পৰা পল্টন বজাৰ পাবৰ কাৰণে বহুত বেছি দেৰি লগা হৈছে। কাৰণটো হৈছে ট্ৰেফিক জাম। সেই ট্ৰেফিক জামটো কেনেকৈ আপোনালোকে এভইড কৰিব পাৰে আৰু এটা নতুন ৰাস্তাৰে গৈ পেলাই 15 মিনিটছতে পল্টন বজাৰ পাব পাৰে, সেই ৰাস্তাটো আপোনালোকক দেখাই আছোঁ। এইটো ৰাস্তাৰে গ'লে আপোনালোকৰ বহুত সহায় হ'ব, সময়ো বহুত কম লাগিব আৰু ট্ৰেফিক জামৰ পে পু এইবোৰ শুনি থাকিব নালাগিব অবভিয়াছলি। আৰু যোনটো ৰাস্তাৰে যাব ন, এই ৰাস্তাটো খুব ধুনীয়াই হয়। এনেকুৱা নহয় যে ৰিক্সি হ'ব পাৰে, কিবা হ'ব পাৰে, এনেকুৱা নহয়। খুব ছেফটি ৰাস্তাই হয়। আপুনি অকলে হ'লেও যাব পাৰিব আৰু ৰাতি হ'লেও আহিব পাৰিব। তেতিয়াহ'লে আপোনালোকে বলক মোৰ লগত সেই ৰাস্তাটো চাবৰ কাৰণে। আপোনালোকেতো সকলোৱে জানে যে এইখন গৌশালা থানা হয়। গৌশালা থানাখনৰ ছাইডেৰে যোনটো ৰাস্তা গৈছে, সেই ৰাস্তাটোৰে গৈ থাকিলে আমি এতিয়া পাই যাম এই শ্বৰ্টকাট ৰাস্তাটো। বলক আমি এই ৰাস্তাটোৰে গৈ থাকোঁ এতিয়া। বহুতে জানে এই দুৰ্গা মন্দিৰটো কথা, চিনিও পাই চাগে। এই দুৰ্গা মন্দিৰটোৰ পৰা লেফ্ট ছাইডে যোনটো ৰাস্তা আছে, সেই ৰাস্তাটোৰে সোমাই যাব লাগিব আৰু চিধাই যদি যাওঁ আমি তেতিয়াহ'লে বৰাগাঁও ওলাব পাৰিম। আকৌ আমি এতিয়া লেফ্ট ছাইডে আহিছোঁ। লেফ্ট ছাইডৰ ৰাস্তাটোৰে গৈ থাকিব লাগিব অলপ দূৰ। আমি আহি দুটা ৰাস্তা পালোঁ। এটা চিধা গৈছে আৰু এটা লেফ্ট ছাইডে গৈছে। লেফ্ট ছাইডে যোনটো ৰাস্তা গৈছে, সেই লেফ্ট ছাইডৰ ৰাস্তাটোৰে আমি এতিয়া চিধা গৈ থাকিব লাগিব। অলপ দূৰ যাব লাগিব এই লেফ্ট ছাইডৰ ৰাস্তাটোৰে। অলপ দূৰ গৈ থাকোঁ বলক। ইয়াতে কিন্তু বহুতবিলাক ৰাস্তা আছে। আপোনালোকে কেৱল এই পকী ৰাস্তাটোৰেহে গৈ থাকিব। পকী ৰাস্তাটোৰে গৈ আগত আপোনালোকে ব্লকপাৰাৰ ৰাস্তা পাব। সেই ব্লকৰ ৰাস্তাটোত আমি এতিয়া উঠিলোঁ। এই ব্লকৰ ৰাস্তাটোৰে আমি চিধাই গৈ থাকিম। বলক এতিয়া আমি গৈ থাকোঁ এই ব্লকৰ ৰাস্তাটোৰে। এইটো ৰাস্তাৰে গৈ থাকিলে খুব ধুনীয়া ন পৰিৱেশ দেখিব পোৱা যায়। প্ৰাকৃতিক যোনটো পৰিৱেশ, পাহাৰ, গছ গছনি বা আকাশখনৰে যোনটো সৌন্দৰ্য, সেই সৌন্দৰ্যটোও দেখিব পোৱা যায়। কাৰণ কিয় ইয়াতে গছ গছনি বহুত বেছি আছে, সেইটো কাৰণে ভাল লাগে। যোনটো প্ৰাকৃতিক পৰিৱেশ ন, খুব ধুনীয়া হয়। আৰু এইটো ৰাস্তাৰে গৈ থাকিলে আপোনালোকে যদি যায় তেতিয়া অনুভৱ কৰিব, অলপ ঠাণ্ডা অনুভৱ হয়। মেইন ৰোডটোৰে গ'লে যেনেকুৱা বেছি গৰম লাগে, কিন্তু এইটো ৰাস্তাৰে গ'লে সিমান বেছি গৰম নালাগে।
আপোনালোকে আহি আৰু দুটা ৰাস্তা পাব দেই। এটা ৰাস্তা আছে বাও চাইডে আৰু এটা আছে সো চাইডে। আমি বাও চাইডৰ ৰাস্তাটোৰে যাব লাগিব। সো চাইডৰ যোনটো ৰাস্তা আছে সেইটো দি গ'লে আমি ফটাশিল আমবাৰী পাম। যদি আপোনালোকে ফটাশিল আমবাৰী পোৱা ৰাস্তাটোৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই সেই ৰাস্তাটোৰ বিষয়ে আপোনালোকক জনাম। আৰু আপোনালোকে মই এতিয়া যোনটো ৰাস্তাৰে গৈ আছোঁ সেই ৰাস্তাটোৰে গৈ থাকিলে আমি যোনটো বিশ্বকৰ্মা মন্দিৰ আছে সেই বিশ্বকৰ্মা মন্দিৰটোৰ সন্মুখেৰে ওলাব পাৰিম। বলক তেতিয়াহ'লে ৰাস্তাটোৰে গৈ থাকোঁ আমি। ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ মেইন ৰাস্তা, যোনটো বিশ্বকৰ্মা মন্দিৰৰ অপজিট ছাইড হয়। এইটো আপোনালোকে লেফ্ট ছাইডেৰে সোমাই যাব। এই ৰাস্তাটোৰে আহিলে এনেকুৱা এটা কালভাৰ টাইপ পাব, যোনটো ওপৰে ট্ৰেইন যায়। এইটো কালভাৰ কয় নে কি কয় মই ভালকৈ নাজানো দেই, ভুল হ'বও পাৰে হয়তো। আৰু এতিয়া আমি পাই গ'লোঁ এই ৰাস্তাটো। এতিয়া মইতো পল্টন বজাৰ যাম, সেইকাৰণে ৰাস্তাটো পাৰ হ'ব লাগিব। কিন্তু এতিয়া জামত অলপ ফাঁচিব লাগিব ৰাস্তাটো পাৰ হোৱাৰ কাৰণে। বলক ৰাস্তাটো পাৰ হৈ লওঁ আগতে। মই ৰাস্তাটো পাৰ হ'লোঁ, পাৰ হৈ পেলাই এতিয়া মই এইটো ফালেৰে গৈ আছোঁ পল্টন বজাৰ। বাই। হাই ফ্ৰেণ্ডছ, এতিয়া মই ঘৰ আহি পালোঁ। এতিয়া সময় হৈছে 7:30। মই এইটো টাইমতে ঘৰ আহি পাওঁ সদায়, এনেকুৱাই হয়। আগৰ ভিডিঅ' কেইটাতেও চাগে আপোনালোকে চাইছে, ক'ৰবাত গ'লে মই ঘূৰি আহোঁতে 7টা 7:30 বাজে। আৰু আজিও সেনেকুৱাই টাইম হ'ল। আশা কৰোঁ আপোনালোকে নতুন ৰাস্তাটো জানি কিনে খুব হেপ্পী, কাৰণ কিয় ট্ৰেফিক জাম পাব নালাগে এই ৰাস্তাটোৰে গ'লে। আৰু যদি আপোনালোকে এই ৰাস্তাটোৰ কথা জানি কিনে ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। বাই।